একাদশ স্কন্ধ নিমিনৱ সিদ্ধ সংবাদ নামাকৰণৰ সৈতে মহাপুৰুষ গুৰুজনাই ব্যাসকৃত ভাগৱত অসমীয়ালৈ অনুবাদ কৰি মংগলাচৰণ নামাকৰণৰ সৈতে এইখিনি পদৰ মাজেদি আমাক কি শিক্ষা দিব বিচাৰিছে, কি জ্ঞান দিব বিচাৰিছে, ইয়াৰ পৰা আমি বুজিবলগীয়া বা জানিবলগীয়া দিশ কি আছে তাৰ ওপৰত আমি পদবন্ধে আলোচনা কৰিম। কাৰণ ভাগৱত এনেকুৱা এখন ধৰ্মীয় গ্ৰন্থ, যিখন গ্ৰন্থ শ্ৰৱণ কৰিলে জীৱই মুক্তি সাধন কৰিব পাৰে। অভিশপ্ত পৰীক্ষিতে 7 দিন 7 ৰাতি শুকৰ মুখেদি নীৰৱ নিচ্ছিন্নভাৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে তেওঁ পৰম গতি পাবলৈ সক্ষম হ'ল, অভিশপ্ত হৈও। যদি পৰীক্ষিতে পৰম গতি পায় ভাগৱত শ্ৰৱণ কৰি, আমি পাম নে নেপাম, এই কথা আমি উপলব্ধি কৰিব লাগিব। আৰু জীৱন্ত অৱস্থাত আমি যাতে প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যাতে আমি শ্ৰৱণ কীৰ্তন কৰিব পৰাৰ এটা যাতে আঁচনি গ্ৰহণ কৰি আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ প্ৰতি আমি প্ৰত্যেকেই যত্নপৰ হ'ব লাগিব। কাৰণ ভাগৱতে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে, সমস্ত কৰ্মবন্ধৰ পৰা আমাৰ জীৱক উদ্ধাৰ কৰিব পাৰে। ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাজেদি আমি প্ৰাৰব্ধ যি কৰ্মবন্ধ সেইখিনি আমাৰ বিনাশ কৰিব পাৰোঁ বুলি যাবৰ সময়ত উদ্ধৱক কৈছে। মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিষে কৰে কৰ্মবন্ধ ছেদ। আমি কৰ্মবন্ধৰ দুখত জীৱবিলাক সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগে। আৰু পূৰ্বৰ বাসনা অনুসৰি এই জন্মত আমি বিভিন্ন দুখ বেদনা ভুগিব লাগে। গতিকে আমি নিজে নিজেহে জানিম কোনে কি দুখ বেদনাত ভুগিছে। আমি যদি কিবা দুখ বেদনাত ভুগিবলগীয়া হৈছে তেতিয়াহ'লে এইটো কৰ্মবন্ধ দুখ। এই কৰ্মবন্ধ দুখৰ পৰা আমি নিজক মুক্ত কৰিবলৈ হ'লে এই কৰ্মবন্ধবিলাক আমাৰ জীৱৰ লগত গাঁঠি লাগি আহে বুলি বেদে সিদ্ধান্ত দিছে। আৰু ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্ব সঞ্চয় বুলি কৈছে। গতিকে মই কিয় এই সংসাৰত দুখ কষ্ট ভোগ কৰিবলগীয়া হৈছে আৰু মই কিয় বিভিন্ন বৈষম্যতাৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে, এই কথা ভাগৱত শুনাৰ লগে লগে আমাৰ সংশয় দূৰ হ'ব আৰু পূৰ্ব কৰ্মবন্ধবিলাক আমি গাঁঠিবোৰ খুলি যাব। সেইকাৰণে অনাগত দিনত আপোনালোকে এনেধৰণৰ ভাগৱত শ্ৰৱণৰ নিমন্ত্ৰণ আমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব লাগে। মাধৱদেৱে কৈছে, তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আন কৰ্মবিলাক আমি দূৰতে ঠেলি থৈ আহিব পাৰিব লাগিব। আন কৰ্মত যদি আমি ওৰে জীৱনটো যদি আমি অতিবাহিত কৰোঁ তেতিয়াহ'লে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো নহ'ব। আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। গতিকে আমাৰ জন্মটো বৃথা হৈ যাব যদি কৃষ্ণ কথা শুনাৰ পৰা আমি নিজক বিৰত কৰি ৰাখোঁ। গতিকে ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত ভগৱন্তৰ কথা শুনিব পৰা অধিকাৰ মানুহৰ বাদে আনৰ হাতত নাই। এই কথা গীতাত ভগৱন্তই কৈছে যে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। যে ভগৱন্তই অসংখ্য জীৱ সৃষ্টি কৰিছে, কিন্তু ভগৱন্তৰ কথা শুনি পৰম গতি পাব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই। গতিকে এই ঈশ্বৰ কথা শুনাৰ কাৰণে আজি পৰমানন্দ প্ৰাথমিকৰ বিষয়ববীয়া তথা উদ্যোক্তাসকলে যি 7টা দিনৰ কাৰ্যসূচী লৈছে, এই 7টা দিনৰ কাৰ্যসূচীত যিসকলে আহি শ্ৰৱণ কীৰ্তন কৰিব তেওঁলোকৰ অক্ষয় পুণ্য হ'ব। মনত ৰাখিব কথাটো। সেইকাৰণে আমি 10 বন কাটি কৰি যাতে ঈশ্বৰৰ কথা আমি শুনিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। আৰু এইটো ধন আমাৰ লগত যাব। আমি এতিয়া জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত যিমান বোলো পাৰ্থিৱ ধন টকা পইচা ঘটিম, সম্পত্তি ঘটিম, সেইবোৰ আমি লগত নিব নোৱাৰোঁ বুলি ভাগৱতত কৈছে।
যত দেখা ধন শৰীৰৰ স্ৰজন মৰিলে লগে নাযায়। এইবিলাক আমি লগত নিব নোৱাৰোঁ, কিন্তু এই 7 দিনৰ যিটো ধন সেইটো আমাৰ লগত যাব। শৰীৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায়। গতিকে আমি এই 7 দিন ভাগৱত শুনা কথাখিনিয়ে আমাক এই জন্মত শান্তি দিব আৰু মৃত্যুৰ পিছত আমাক পৰম গতি দিয়াত সহায় কৰিব। সেইকাৰণে আমি মানুহৰ জন্ম পাই এই কথাটো উপলব্ধি কৰিব লাগিব। আৰু আজি যিসকল উদ্যোক্তাৰ কায়িক মানসিক বৌদ্ধিক আৰ্থিক চেষ্টাৰ বলত এই পবিত্ৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে, তাৰ কাৰণে তেখেতসকলে যিটো খোজ দিছে, এই প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। এনে সৎ কাম কৰিবৰ কাৰণে আমি যদি এটা খোজ আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে প্ৰতিটো খোজৰ মূল্য এই জন্মত হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। তে অনাগত দিনত আমি এনেধৰণৰ সৎকৰ্মৰ কাৰণে প্ৰত্যেকে যাতে এখোজ আগবঢ়াব পাৰোঁ আৰু কায়িক মানসিকভাৱে যাতে অকণমান ত্যাগ স্বীকাৰ কৰিব পাৰোঁ। ভগৱন্তই কৈছে, মই তোমাক এই শৰীৰটো দিছোঁ কি কাৰণে? পৰোপকাৰায় ইদম শৰীৰম। তোমাক এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে দিছোঁ। গতিকে আমাৰ এই 7 দিনীয়া কাৰ্যসূচী যদিও ভাগৱত চক্ৰ বুলি কৈছোঁ, এইটো আচলতে কলিৰ 7 দিনীয়া যজ্ঞ। এই যজ্ঞস্থলীলৈকে অহা আমন্ত্ৰিত ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই। এতিয়া কলি যুগত কাৰো গাঁৱলৈ, কোনো সমাজলৈ, কোনো নামঘৰলৈ, কোনো গৃহস্থী ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি আমাৰ আশীৰ্বাদ দি নক'ব তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, তোমালোকৰ মংগল হ'ব, এই বুলি আমাক আয়ুষ্মান ভৱ এই বুলি আশীৰ্বাদ দিবলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ নাহে। কোন আহিব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত চবতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। গতিকে এই 7 দিনৰ কাৰ্যসূচী লৈ অহা ভকতসকলক সেৱা শুশ্ৰূষা ধৰিবৰ কাৰণে প্ৰাথমিকৰ যুৱক যুৱতী প্ৰমুখ্যে কৰি আই বাপ যিসকলে অকণমান এই হাতকেইখন লগাব। কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলোহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। মই এই হাতকেইখনে অকণমান কিবা এটা কৰি দিব পৰা শক্তি থকা স্বত্তেও মই যদি ভগৱন্তৰ কৰ্মত যদি এই হাতকেইখন প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে মৰাশৰ হাতহে ভাৰ বোৱা হ'ব। গতিকে আমি যাতে শক্তি থাকোঁতেই যাতে আমি ঈশ্বৰৰ কৰ্ম কৰি আমি অক্ষয় পুণ্য লাভ কৰিব পাৰোঁ, তাৰ কাৰণে এই 7টা দিন আপোনালোকৰ পুণ্য অৰ্জনৰ এটা ডাঙৰ সুযোগ। গতিকে প্ৰতিজন সেৱক সেৱিকাই, প্ৰতিজন গৃহস্থীয়ে যাতে এই 7 দিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে, এই 7 দিনীয়া কলিৰ যজ্ঞ সম্পন্ন কৰিবৰ কাৰণে আপোনালোকে যত্ন কৰিলে আপোনালোকৰ কি হ'ব? পুণ্য অৰ্জন হ'ব। গতিকে এই অনুষ্ঠান মানে মই বুলিয়ে কৈছে, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। সমস্ত জগততে ভগৱন্ত ব্যাপ্তমান হৈ আছে। গতিকে ভগৱন্তৰ কামত যদি আমি অকণমান আত্মনিয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ পুণ্য অৰ্জন হ'ব। আৰু তেতিয়া কি হ'ব? ভগৱন্তৰ প্ৰতিভা আমাৰ জীৱনলৈ আৰু বাঢ়ি গৈ থাকিব। য দদাতি স্বপ্ৰাপ্নতি বুলি কৈছে। মই দিয়া প্ৰতিভাটো যদি মোৰ কামত প্ৰয়োগ কৰিব পাৰা, সদায় মোৰ পৰা তোমালোকে পাই থাকিবা। এতিয়া মৃত্যুমুখী পৰীক্ষিতক শোকদেৱে আহি আমাৰ মহাপুৰুষ গুৰুজনাই মংগলাচৰণ নামাকৰণৰ সৈতে এই পদকিফাকিৰ যোগেদি আমাক কি ক'ব বিচাৰিছে? যে আমি সকলো কৰ্মৰ শুভাৰম্ভতে সেই কৰ্ম সম্পাদন কৰিবৰ কাৰণে আমাক যি জ্ঞান বুদ্ধি শক্তি সামৰ্থ্য দিছে, এয়া ঈশ্বৰ প্ৰদত্ত, এয়া ঈশ্বৰ প্ৰদত্ত। গতিকে ভগৱন্তই দিয়া শক্তি বুদ্ধি জ্ঞান বিদ্যা যাতে আমি ভগৱন্তৰ কামত লগাবলৈ যাওঁতে জয় জয়তে সেই প্ৰদত্তকাৰী ভগৱন্তৰ নাম আমি স্মৰণ কৰি ল'ব লাগে। আমি কোনো কামেই মই নিজে কৰিছোঁ, নিজৰ বুদ্ধিৰ বলত কৰিছোঁ, নিজৰ শক্তিৰ বলত কৰিছোঁ বুলি ভাবিব নালাগে। কাৰণ আমি নিমিত্তহে, আমাক শক্তিটো কোনে দিছে? পৰম ভগৱন্তই। সেইকাৰণে কৰ্মৰ শুভাৰম্ভ কৰোঁতে সদায় ভগৱন্তৰ নাম লৈ যদি কৰ্ম কৰিব পাৰোঁ, সমস্ত কৰ্মতে আমি সাফল্যমণ্ডিত হ'ব পাৰোঁ।
আমাৰ ভাগৱতে কৈছে যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। সকলো কৰ্মৰ প্ৰাৰম্ভণিতে ভগৱন্তৰ নাম স্মৰণ কৰি কৰ্মত অগ্ৰগতি হ'ব লাগে, তেতিয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য ভগৱন্তই সফল কৰিব। কাৰণ আমাৰ মনৰ কামনা পূৰণ কৰিব পৰা শক্তি ভগৱন্তৰ বাদে আনৰ হাতত নাই। সেইকাৰণে তেওঁ প্ৰথমতে কি কৈছে, জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। যাৰ আজ্ঞা, আপুনি মইতো দূৰৰ কথা, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই যাৰ আজ্ঞা মানি কাম কৰি আছে, সেইজনক তেওঁ প্ৰথমতে জয়গান গাইছে। কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। যিজনে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে সেইজন পৰম নিৰ্মল, তেওঁৰ জৰিয়তে তেওঁ সনাতন, তেওঁ নিত্য আৰু তেওঁ মানে বিকাৰ মুক্ত, সেইজন ভগৱন্তক তেওঁ আৰাধনা কৰিছে। নমো মধু ৰিপুৰাম মূৰ মহাগুৰু, অন্তকৰো অন্তক ভকতৰ কল্পতৰু। ভগৱন্তক নমস্কাৰ জনাই কৈছে যে তুমি মধুদৈত্য নিধনকাৰী, তুমি মোৰ মহাগুৰু, তো কালৰো কাল মহাকাল, আৰু তুমি মোৰ মহাগুৰু। গতিকে আমাৰ ভগৱন্ত ভকতৰ কল্পতৰু, মনত ৰাখিব কথাটো। ভগৱন্ত কল্পতৰু, কল্পতৰু কাক কয়? যি বিচাৰে তাকেই পায়। গতিকে আমি ভগৱন্তৰ পৰা যি বিচাৰোঁ তাকেই পাওঁ, ভাগৱতত যি বিচাৰোঁ তাকেই পাম, ভকতৰ মাজত যি বিচাৰিম তাকেই পাম, স্বৰ্গত পাৰিজাতৰ পৰা যি বিচাৰে তাকেই পায়। সেইকাৰণে এই কল্পতৰু বৃক্ষ বুলি ইয়াক উল্লেখ কৰা হৈছে। কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে, কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। ভগৱন্তই চব দিব পৰা অধিকাৰ আছে যদিও নিবিচৰাজনক নিদিয়ে। মনত ৰাখিব কথাটো। আপোনাক কি লাগে, আপুনি কি বিচাৰিছে, আপোনাক কি বস্তুৰ প্ৰয়োজন সেইটো আপুনিহে জানিব, কিন্তু আপোনাৰ প্ৰয়োজনীয়টো, আপুনি বিচৰা বস্তুটো পাবলৈ হ'লে কল্পতৰু বৃক্ষ ভগৱন্তৰ ওচৰত আমি জনাব লাগে। মনত ৰাখিব কথাটো। আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই এই কথা নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। বহুতক লাগে কিবা এটা, পাই কিবা এটা। গণ্ডগোল কি হৈছে যে তেওঁ বিচাৰিব জনা নাই। গতিকে ভাগৱতত আমি ভগৱন্তৰ ওচৰত কেনেকৈ আমাৰ বাঞ্ছিত ফলটো লাভ কৰিব পাৰোঁ সকলো নিয়ম নিবন্ধ কৰি থৈছে, ইয়াত বান্ধি থৈছে। সেইকাৰণে আমাৰ বৰ্তমান সমাজত ৬০ বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ আমাৰ উঠি অহা যুৱক যুৱতীসকল বেছি ভাগৱত শুনিবলৈ আহিব লাগে। নৱদম্পতীসকল বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে, কাৰণ তেওঁলোকৰ সৃষ্টিৰ কাৰ্য হাতত অব্যাহত আছে। গতিকে আমাৰ আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। এয়া ঋষিমুনিৰ প্ৰশ্ন যে আমি প্ৰকৃততে বিয়া বা আমি সংসাৰ কিয় কৰিব লাগে? কিম অৰ্থে বিবাহম, কি কাৰণে আমি বিয়া কৰিব লাগে? আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ কিয় বিয়া পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। কিয় বিয়া পাতিব লাগে? আপোনালোকৰ আজি পৰমানন্দ গাঁওখনত বা প্ৰাথমিকত বসবাস কৰি থকা গৃহস্থীসকলে গুচি যোৱাৰ পিছত, আজি যিসকল পিতৃ মাতৃ হৈ আছে সেইসকল গুচি যোৱাৰ পিছত আমাৰ এইখন ঘৰত, এইটো পৰিয়ালত বংশ পৰিয়াল এৰি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কি কাৰণ বিয়া পাতিব লাগিব? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগিব। গতিকে কি অৰ্থে পুত্ৰম, পুত্ৰ কি কাৰণে লাগিব? পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব। পুন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া নামি আহিব? ৬০ বছৰৰ পিছত। ৬০ বছৰৰ পিছত পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ এটাৰ পিছত এটাকৈ পুন্নাম নৰক নামি আহিব। নৰক মানে দুখ, কষ্ট নামি আহিব। যেনেকৈ আজি দেখা কিচকিচীয়া চুলিকেইডাল
60 বছৰৰ পিছত লাহে লাহে বগা হৈ আহিব কমনীয় শৰীৰটো সুতুৰা সুতুৰ পৰিব দৃষ্টিশক্তি কমি যাব শ্ৰৱণ শক্তি কমি যাব টান টান বস্তু চুবা দাঁতকেইটা খুলুক ধুলুক হ'ব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত আমাক জন্ম দিয়া পিতৃ মাতৃক সেৱা শুশ্ৰূষা ধৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব আমাৰ ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ আমাক তৰাব বুলি কৈছে শাস্ত্ৰই সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰকত যদি আমি অবৈষ্ণৱ পুত্ৰ জন্ম দিওঁ তেতিয়াহ'লে স্বৰ্গত থকা পিতৃকো নৰকলৈ নমাই আনিব আজি আপোনালোকে দেখিছে বাস্তৱ জগতখনত বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালী পঢ়াই শুনাই কাৰোবাক ডক্টৰেট উপাধি দিছে কাৰোবা ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা অধিবক্তা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্য অৰ্জন কৰি দিছে কিন্তু পৰমানন্দ প্ৰাথমিকৰ দৰে এই ভাগৱত চৰ্চা সেই স্থানত নোহোৱাৰ কাৰণে সেই পুত্ৰসকলে সেই তত্ত্ব নজনাৰ কাৰণে ডিগ্ৰী হৈছে পুথিগত ডিগ্ৰী হৈছে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰিছে কিন্তু আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ অভাৱৰ কাৰণে সেই পুত্ৰসকলে পিতৃ মাতৃক জন্মদাতা পিতৃ মাতৃকো বৃদ্ধাশ্ৰমলৈ পঠাই দিছে কিন্তু পৰমানন্দ প্ৰাথমিক শাখাৰ আদৰ্শৰে যদি প্ৰত্যেক প্ৰাথমিক শাখাই এই ভাগৱত চৰ্চা কৰে সেইখন গাঁৱলৈ সেইখন সমাজলৈ তেনেকুৱা কোনো পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ পঠোৱা জীৱ আহিব নোৱাৰিব কাৰণ পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাৰ দৰে ভাগৱত ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈ কোনো বেয়া জীৱ অনাগত দিনত আহিব নোৱাৰে সেইকাৰণে আমি এই কৰ্ম আঁচনিটো সফল ৰূপায়ণ কৰিবলৈ প্ৰত্যেকেই গুৰুত্ব দিব লাগিব আৰু কৈছে যে প্ৰভু পদ পংকজগত ধৰি হৃদয়ত যেনমতে বুজুটিকা ভাষ্যৰ সন্মত এতিয়া শংকৰদেৱে কি কৈছে মই নিজৰ বিদ্যা নিজৰ জ্ঞানৰ দ্বাৰা মই ভাগৱত ৰচনা কৰা নহয় মই ভাষ্য টিকা অধ্যয়ন কৰি যিটো শিক্ষা পাইছোঁ তাৰ কথাহে মই ইয়াত লিপিবদ্ধ কৰিছোঁ কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথাক প্ৰবন্ধে গতিকে কৃষ্ণই হৃদয়ত থাকি হৃদয়স্থিত হুয়া তুমি যেন কৰাই বাহাস্বামী আমাৰ হৃদয়ত তেওঁ থাকি যি কৰিবলৈ দিয়ে সেইটোহে আমি কৰোঁ মোৰ নিজা কৰিব লগা শক্তি নাই এই তথ্য আমি প্ৰত্যেকে যদি উপলব্ধি কৰোঁ তেতিয়াহ'লে অনাগত দিনত আমাক পুথিগত ডিগ্ৰী বিনাশী ধন সম্পদৰ মায়া মোহে আমাক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰিব ভাগৱত শুনা মানুহ ভাগৱত শুনা জীৱই ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰৰ মায়া মোহে কেতিয়াও সমাজৰ পৰা অঁতৰাই নিব নোৱাৰে কেতিয়াও ভক্তি পথৰ পৰা অঁতৰাই নিব নোৱাৰে ভাগৱত শুনা জীৱই যিমান সকলো ধন সম্পদৰ মাজত থাকিলেও ঈশ্বৰৰ নাম ল'বলৈ কোনোদিন নাপাহৰে আমাৰ ভাগৱতত কৈছে ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মানে বেপাৰ বাণিজ্যকে প্ৰমুখ্য কৰি সৰ্বদিশত সচ্ছল হৈ থকা অৱস্থাটো যিজনে ঈশ্বৰৰ নাম ল'ব সেইজনক সদায় ঈশ্বৰে বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকি যিজনে ঈশ্বৰৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে কিন্তু আমাৰ স্বাভাৱিকতে কি হয় আমাৰ স্বাভাৱিকতে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই আমি ঈশ্বৰলৈ পাহৰি যাওঁ নামঘৰলৈ নহা হওঁ সমাজলৈ নহা হওঁ ঈশ্বৰৰ কথা শুনিবলৈ আমি নহা হওঁ কিন্তু ভগৱানে কৈছে সেইজনকো মই এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো বেমাৰ হ'লে ডাক্তৰ ঔষধ খায়ো আৰু ভাল নোহোৱা হ'ব তেতিয়া কিন্তু তেওঁ মোৰ নাম ল'বলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে